সঁচাকৈ 20 এপ্ৰিলত ঘোষণা নেকি অতি প্ৰত্যাশিত এইচএছৰ ফলাফল। আমাৰ হাতত ইয়াৰ চূড়ান্ত খবৰটো আহি পৰিছে। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। আপোনালোকৰ বহুতে হয়তো অনলাইনত চাৰ্চ কৰি দেখিবলৈ পাইছে যে এইচএছৰ ৰিজাল্ট 20 এপ্ৰিলত ঘোষণা হ'ব বুলি। তো এতিয়া প্ৰশ্ন হৈছে এই খবৰটো সঁচা নে মিছা। মই আপোনালোকক এটা ৱেব পৰ্টেলত দেখুৱাই দিছোঁ। প্ৰথমতে ইয়াতে আপোনালোকে দেখিবলৈ পাব লিখা আছে আছাম এইচএছ ৰিজাল্ট 2026 উইল লাইকলি বি ডিক্লেয়াৰ্ড অন এপ্ৰিল 20, 2026. Official confirmation on the date and time for the announcement of HSC 12 result will be provided by officials soon. তো ইয়াতে কোৱা হৈছে যে এইচএছৰ ৰিজাল্ট খুব সম্ভৱত 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰু লগতে কোৱা হৈছে যে বোৰ্ডে ইয়াৰ কনফাৰ্মেশ্যনটো শীঘ্ৰেই প্ৰকাশ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। তো ইয়াতে চূড়ান্ত আপডেট দিয়া নাই, লিখা আছে যে 20 এপ্ৰিলত ৰিজাল্টটো ঘোষণা কৰা হ'ব পাৰে বুলি কোৱা হৈছে, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্যত উল্লেখ কৰিছিল যে 20 এপ্ৰিলৰ আগতে এইচএছৰ ফলাফল দিয়া হ'ব, সেইবাবে হয়তো ইয়াতে উল্লেখ কৰা হৈছে। তো ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকল কনফিউজ হৈছে। তো ইয়াৰ বাবে মই এই যিটো আপডেট আছিল ইয়াৰ কনফাৰ্মেশ্যনটো ইতিমধ্যে লাভ কৰিছোঁ। আপোনালোকৰ বহুতে হয়তো জানে যে মই ফলাফল ঘোষণাৰ এটা এপ্লিকেশ্যনৰ মানুহজনৰ সৈতে আমাৰ যোগাযোগ আছে আৰু তেওঁক মই যেতিয়া সুধিছিলোঁ ইয়াতে যে ৰিজাল্ট কাইলৈ দিয়াৰ কোনো সম্ভাৱনা বা 20 এপ্ৰিলত দিয়াৰ কোনো সম্ভাৱনা আছেনে, তেওঁ তেতিয়া উল্লেখ কৰিছে ন' চান্স। তাৰপিছতে মই ইয়াতে স্ক্ৰীনশ্বট এটা শ্বেয়াৰ কৰিলোঁ। তাৰপিছতে মই ইয়াতে তেওঁক আকৌ এবাৰ সুধিছিলোঁ যে ৰিজাল্টটো দিয়া হ'বনে। তেওঁ কৈছে যে আই উইল আপডেট ইউ। তাৰপিছত মই কনফাৰ্মেশ্যনটো জানিবলৈ চেষ্টা কৰিলোঁ। তো কনফাৰ্মেশ্যনটো তেওঁ দিছে যে টুমৰ' ইজ নট কামিং, অৰ্থাৎ কাইলৈ বা 20 এপ্ৰিলত এইচএছৰ ৰিজাল্ট ঘোষণা কৰা কোনো সম্ভাৱনা নাই। তো কাইলৈ আপোনালোকৰ বা 20 এপ্ৰিলত এইচএছৰ ফলাফল বোৰ্ডে ঘোষণা নকৰে। তো ফলাফলৰ তাৰিখ চূড়ান্ত হ'লে আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব পাৰিব আৰু মই এই মানুহজনৰ পৰা যেতিয়া ফলাফলটো ঘোষণাৰ দিন চূড়ান্ত হ'ব এই মানুহজনৰ পৰা লগে লগে ইয়াৰ আপডেটটো লাভ কৰিম আৰু আপোনালোকক ভিডিঅ'ৰ যোগেদি বা এটা পোষ্টৰ যোগেদি আপডেট দিম। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ এই খবৰটো শ্বেয়াৰ কৰি দিব যে 20 এপ্ৰিলত এইচএছৰ ফলাফল ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই। তো ফলাফল এতিয়ালৈকে কোন দিনতে দিয়া হ'ব ইয়াৰ দিন চূড়ান্ত হোৱা নাই। চূড়ান্ত যেতিয়া তাৰিখ হ'ব আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।